নগাঁও বট্টদৰা সমষ্টিত প্ৰত্যেক দিনে 30টা 20টাকৈ আধা কিলা স্থাপন কৰিছে। আজি দেখা পাইছে আপোনালোকে যে নগাঁও বট্টদৰা সমষ্টি ডিফলোৱা ডিমগুৰি পঞ্চায়ত 10টা ৰাস্তা যে আধা কিলা কৰিছোঁ। আগন্তুক সময়ত আমি ইয়াত যিখিনি কাম কৰি বাকী আছে কৰি যাম, কাৰণ নতুনকৈ যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, নগাঁও বট্টদৰা সমষ্টিত নতুনকৈ যিখিনি সমষ্টি অন্তৰ্ভুক্ত হৈছে যথেষ্ট কাম কৰিবলগীয়া আছে। আমি আৰম্ভ কৰিছোঁ উন্নয়নৰ যাত্ৰা। আগন্তুক সময়ত যিখিনি কাম বাকী আছে সেইখিনি আমি কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আগতে ডিফলোৱা পঞ্চায়ত যথেষ্ট অৱনতি হৈ আছে, কিন্তু উন্নয়নৰ মুখ দেখা নাছিল। কিন্তু আপুনি অহা পাই আমি ৰাইজৰ বহুতখিনি আছে, এতিয়া আহোঁতে বহুতে আবেদন দিছে। আগন্তুক সময়ত যিখিনি কাম আছে আমি কৰি যাবলৈ চেষ্টা কৰিম। আজি নগাঁও বট্টদৰা সমষ্টিত যথেষ্ট এটা আধা কিলা আছে। ৰাস্তাই নহয়, মন্ত্ৰী আহি আছে। আমাৰ কলঙৰ কিনাৰত এই গৰাখহনীয়া প্ৰতিৰোধ আৰু গৰু ফিল্ড সেইখন আমি পুনৰবাৰ নিৰ্মাণ কৰিব ওলাইছোঁ। সেই কেইবাটাও ভাল ভাল কাম আছে। এই দিনটো আজি এই ধৰণৰ উন্নয়নমূলক কামতে কালি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মৰিগাঁৱত কৈছে এবাৰ কংগ্ৰেছৰ বিজেপিৰ কোনো ফেক্টৰী নহয় আমাৰ নগাঁও লোকসভা চিটটোত। কি ক'ব? তেখেতে যিটো কৈছে বিজেপিৰ ফেক্টৰ নহয়, যুঁজখন এইডোখৰ লগত হ'ব। তাৰমানে আচলতে কথাটো এনেকুৱা নহয়। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ইয়াৰ কথা সকলো জানে। তেওঁ নিৰ্বাচনৰ আগমুহূৰ্তত আহি পেলাই ৰাইজক কিছুমান আগুৱা কথাই বোলে। 5টা বছৰ ৰাইজে তেওঁ বিচাৰি নাপায়। তেওঁৰ কাৰণে মানে পোষ্টাৰ মাৰে সাংসদ নিৰুদ্দেশ বুলি, কভিড সময়ত পলাই যায়, বানপানী হ'লে পলাই যায়। সেইখন সাংসদত পুনৰবাৰ আহিছে। ৰাইজে তেওঁ পৰিচয়টো জানে। গতিকে মই নাভাবোঁ তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। 400ৰ পৰা আমি ছিট পাম। নগাঁও ছিটটো হেৰুৱালে নগাঁওবাসী ৰাইজৰ কাৰণে যথেষ্ট অসুবিধা হ'ব।